वीडियो के बाहर से अपने चप्पल डाले और अंदर आ जाइए और घंटा बजा के सब्सक्राइब कीजिए, लाइक कीजिए, कमेंट कीजिए और मेरा वीडियो देखते रहिए। तो चलिए शुरू करते हैं। गुनगुन तो आ गए आप लोग। তো আজি আমি কথা পাতিম অসমীয়াৰ কেৰা শব্দৰ পূৰ্ণাংগ ব্যৱহাৰৰ ওপৰত। তো অসমীয়াৰ কেৰা শব্দ বুলিবলৈ কওঁতে অসমীয়াত কেৰা শব্দৰ যিদৰে ব্যৱহাৰ হয় হিন্দীত শব্দৰ ব্যৱহাৰ হয়। তো অসমীয়াৰ এই শব্দটোৰ সৰ্বাংগীন উন্নতি হৈছে বহুত দিনৰ আগৰে পৰা, কিন্তু এই শব্দটো বৰ্তমান সময়ত এটা একদম উজ্জ্বলিত শব্দ, কিয়নো ডেকা সমাজত ইয়াৰ প্ৰচলন অতি সঘনে হোৱা পৰিলক্ষিত হয়। ইয়াৰ বিভিন্ন ধৰণৰ ভাগ আছে। তো প্ৰথম ভাগটো হৈছে লভলি ভাগ। আৰে প্ৰেমত পৰি গলো বে কেলা, কাম হৈ গল ভাইকা, কাম হৈ গল কেলা। ছেকেণ্ডটো হৈছে এংগ্ৰিনেছ কেলা, কেলা মাৰি দিম, লাগিবি নেকি মোৰ লগত বে, মাৰি দিম, ক্লাছ কৰি দিম। আৰু থাৰ্ডনেছ হৈছে ফ্ৰেণ্ডলি কেলা, বন্ধুৰ লগত, আবে দোস্তি কেলা, কাম হৈ যাব বে, টেনচন লেনে কা নাহি দোস্তি কেলা। তো ফৰ্থলি হৈছে আমাৰ সকলোৰে মৰমৰ কেজিনেছ কেলা, কেলা কি হব বে, এক্সাম আহি গল কেলা, কি হব কি হব কি হব কি হব কি হব কি হব কি হব, টেনচন টেনচন, একদম দুখত কেলা, কেলা মৰি গল বে, হৈ গল কেলা, যি হবলগীয়া আছিলে হৈ গল বে কেলা, অলপ বেছি চেডনেছ কেলা, ভাই এক্সিডেণ্ট হৈ গল নেকি বে কেলা, বেয়া কথা হলগে কেলা, কম্পেৰিজন কেলা, সি মোতকে কেলা ওপৰত যাব নোৱাৰে, মিছা কথা নকৰি ভাই, সি মোতকে নোৱাৰে, মোৰ সমান কেলা কোনো মানুহ নাই বে, মোতকে সি ওপৰত যাব নোৱাৰে কেলা। ফাইনেলি হৈছে সকলোতকে ওপৰত দেই, সকলোতকে আগত, সকলোতকে ওপৰত স্মাৰ্টনেছ। স্মাৰ্টনেছ কেলা এনেকুৱা এটা বস্তু, মানে স্মাৰ্টনেছ কুটকে ভৰি ঘূৰিহে। তো কেলা মই মেইন কেলা, মোৰ লগত কাজিয়া কোনো নকৰিবি, মোৰ লগত কোনো টক্কৰ নলবি ভাই কেলা, মই মেইন কেলা। না শেষ হোৱা নাই। এইটো সময়ত মই ফটককে মনত গ'ল যে গৰমৰ দিনত অহা সম্পূৰ্ণ বিশেষভাৱে কেলাৰ ব্যৱহাৰ, বে গৰম উঠিছে বে কেলা অতিপাত। আৰু এটা আছে ভাবে ধুমুহা মাৰিছে বে কেলা, বৰষুণ দিছে বে। তো বাবা এতিয়া মনত পৰিছিল কৰিলো, কিমান ব্যৱহাৰ কৰে আপুনি ক'বখন দিনটোত কিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰে, আৰু দিনটোত কিমান বাৰ এইটো ক'লে গালি শুনে, তাৰ বিষয়ে ক'ব। মই ৰেগুলাৰ গালি শুনো, কিন্তু মুখৰ পৰা ওলাই যায়, কি ক'ব, অভ্যাস, সৰুকালৰ অভ্যাস। তো বাই বাই, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটো ভাইকা চেনেলটো ভাল লাগিছে যদি তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, লগতে ঠাণ্ডা বটন পাছত টিপি থৈ যাব। আৰু অসমীয়া এজন ডেকা ল'ৰাক আগবঢ়াই নিবলৈ আপোনালোকৰ অহংকাৰ হ'ব লাগে। और ऐसे ही हंसते रहने के लिए এনেকে হাঁহি থাকিবলে কিন্তু লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব জৰুৰ কৰক, কিয়নো ভাই को आगे लेके जाना है। तो चलिए बहनचोद की, भाई की, केला की इस्तेमाल करते हुए आज के लिए बाय बाय। चलिए इंडिंग लगा लेते हैं, बाय बाय। जर्रा नवाजी के लिए शुक्रिया।